নমস্কার। আমি আজকে আপনাদের কাছে শুটকি মাছের একটি নতুন রেসিপি দেখাতে চাব। হয়, আপনারা ঠিকই বুঝিছে, শুটকি মাছ মানে শুকান মাছ। বেংগলীবিলাকৰ মাজত, বেংগলী সম্প্ৰদায়ৰ মাজত এই মাছবিধ খুবেই বেছি পপুলাৰ, অৰ্থাৎ তেওঁলোকে খুব বেছি ভাল পায় শুকান মাছৰ ৰেচিপি খায়। আজি মই আপোনালোকক শুকান মাছৰ ৰেচিপিলৈ লৈ যাম, কিন্তু তাৰ আগতে মই ক'ব বিচাৰোঁ যে এই মাছবিধ অসমীয়া সমাজত বহুত মানুহে পাকঘৰলৈ সোমাবলৈকে নিদিয়ে। আচলতে কিয় মই নাজানো, কিন্তু এই মাছবিধৰ বহুতো উপকাৰ আছে। মই বিতৰ্কলৈ যাব নিবিচাৰোঁ। আহকচোন, তাৰ আগতে এই ৰেচিপিবিধ চোৱাৰ আগতেই মই মোৰ কলিগ আৰু মোৰ ভগ্নীসম, মোৰ বান্ধৱী জবা ভট্টাচাৰ্যৰ মুখেৰে কথাখিনি শুনি লওঁ। নমস্কাৰ। মই আজি আপোনালোকৰ সন্মুখত শুকান মাছৰ বিষয়ে দুআষাৰমান ক'বলৈ আহিছোঁ। পাহাৰীয়া ৰাজ্যকেইখনৰ জনজাতীয় লোকসকলৰ মাজত শুকান মাছৰ জনপ্ৰিয়তা যথেষ্ট। ইয়াৰ প্ৰধান কাৰণ হ'ল এই ঠাইবোৰত মাছৰ উৎপাদন কম, আনহাতে ঠাইবোৰ কিছু দুৰ্গম হোৱাৰ বাবে আন ঠাইৰ পৰা কেঁচা মাছৰ আমদানি ইয়ালৈ তেনেদৰে হ'ব নোৱাৰে। এই পাহাৰীয়া লোকসকলে শুকান মাছক মেলেৰিয়া ৰোগৰ প্ৰতিষেধক বুলিও বিশ্বাস কৰে। এই বিশ্বাসৰ সৈতে বৈজ্ঞানিক সত্যতা হয়তো নিহিত হৈ আছে। মূলতঃ এইসকল লোকৰ মাজত শুকান মাছৰ চাহিদা থকা বাবেই অসমৰ জাগিৰোডত এনে এখন বৃহৎ শুকান মাছৰ বজাৰ চলি থকাটো সম্ভৱপৰ হৈ উঠিছে। শুকান মাছ মূলতঃ দুই প্ৰকাৰৰ পোৱা যায়। এবিধ হ'ল মিঠা পানীৰ শুকান মাছ আৰু আনবিধ হ'ল সাগৰীয় পানীৰ শুকান মাছ। সাধাৰণতে মিঠা পানীৰ শুকান মাছৰ দাম অলপ বেছি, কাৰণ এবিধ মাছৰ উৎপাদন কম। শুকান মাছ শুকুৱাৰ কিছু পদ্ধতিও আছে। শুকান মাছ বিভিন্ন প্ৰকাৰে শুকুৱাব পাৰি। ধাৰি বা বালিত মেলি দি শুকুৱাৰ উপৰিও যান্ত্ৰিক প্ৰণালীৰে ড্ৰায়াৰ বা শুষ্ক যন্ত্ৰৰ সহায়ত শুকুওৱা হয়। কেতবোৰ মাছ ৰছীত ওলমাই দিও শুকুওৱা হয়। এই ক্ষেত্ৰত মাটিত মেলি দিয়াটো কিছু বিপদজনক, কিয়নো এইবোৰৰ ওপৰত মাটিত কিছুমান অনুজীৱই বাহ ল'ব পাৰে। বিভিন্ন প্ৰকাৰৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে ৰছীত ওলমাই শুকুওৱা বা যন্ত্ৰত শুকুওৱা বা কাপোৰত মেলি দি শুকুওৱা শুকান মাছেই উত্তম। কিন্তু সাধাৰণতে মাটিত শুকুওৱা শুকান মাছৰ পৰিমাণ বেছি। এইটোৱে হ'ল মাছ শুকুৱাৰ সহজ উপায়। স্বাভাৱিকতে শুকান মাছত থকা পুষ্টিকাৰক পদাৰ্থৰ পৰিমাণ কেঁচা মাছতকৈ কিছু কম, কিন্তু সেই বুলিয়েই শুকান মাছৰ পুষ্টিকৰ গুণো কিন্তু কম নহয়। ৰান্ধিব জানিলে শুকান মাছৰ সোৱাদ কেঁচা মাছতকৈ বেছিহে হয়। উত্তাপত সহজে নষ্ট হৈ যোৱা পদাৰ্থখিনিৰ বাদে বাকী সকলোবোৰেই শুকান মাছত পোৱা যায়। প্ৰটিন, কেলছিয়াম আদিৰ পৰিমাণো প্ৰায় একেদৰেই থাকে। অৱশ্যে এই দ্ৰব্যবোৰৰ ৰাসায়নিক গুণাগুণ কিছু পৰিৱৰ্তন নোহোৱাকৈ নাথাকে। শুকান মাছ বুলি ক'লে বহুতো মানুহে সংকোচ ভাৱ কৰে, কিন্তু শুকান মাছৰ গোন্ধ বহুতো ভাল লগা গোন্ধৰ ভিতৰতে এটা। বিভিন্ন ধৰণৰ শুকান মাছ আছে, সেইবোৰৰ বেলেগ বেলেগ নামো আছে। যেনে ৰূপচাঁদা মাছৰ শুকান মাছো আছে, লৈতা বা যাক বাবলা বুলি কোৱা হয়, মিছা মাছৰ আছে, পুঠি মাছৰ আছে, এনেকৈ বিভিন্ন ধৰণৰ শুকান মাছ আছে। ইয়াৰ বাহিৰেও আৰু এবিধ শুকান মাছ আছে যাক শিদল বুলি কোৱা হয়। সেই শিদলৰ গোন্ধটো খুব উগ্ৰ, কিন্তু ভালকৈ ৰান্ধিব জানিলে সেই শিদলৰ সোৱাদ কিন্তু মাছতকৈ কোনে গুণে কম নহয়। ইয়াৰ পিছত শুকান মাছৰ কিছু সতৰ্কতাও আছে। শুকান মাছ যদিও খাবলৈ সোৱাদ লগা বা ইয়াৰ গোন্ধ যদিও বহুতে ভাল পায়, তথাপি শুকান মাছ খোৱাৰ আগতে কিছু সতৰ্কতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়। কাৰণ শুকান মাছ সংৰক্ষণ কৰাৰ সময়ত ইয়াত প্ৰচুৰ পৰিমাণে নিমখ ব্যৱহাৰ কৰা হয়। সেইকাৰণে উচ্চ ৰক্তচাপ বা হৃদৰোগীসকলৰ বাবে এইটো এটা ক্ষতিকাৰক আহাৰ হিচাপে পৰিগণিত হৈছে। ইয়াৰ উপৰিও যাৰ বাতৰ বিষ বা কিডনীৰ অসুবিধা থাকে, তেওঁলোকে শুকান মাছ নোখোৱাটোহে মংগল।
শুকান মাছ কিডনীত পাথৰ থকা ব্যক্তিসকলে আচলতে খাব নালাগে। আজিকালি শুকান মাছ সংৰক্ষণ কৰাৰ সময়ত কিছুমান কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয়। সেইকাৰণে শুকান মাছ ৰন্ধাৰ আগতে ইয়াক গৰম পানীত তিয়াই লৈ বাৰম্বাৰ পানীত ধুব লাগে। আৰু এটা অতি জৰুৰী কথা, যিসকলে শুকান মাছ সংৰক্ষণ কৰে তেওঁলোকে শুকান মাছখিনি বহু দিনলৈকে ভালকৈ ৰাখিবলৈ হ'লে মাজে মাজে উলিয়াই ৰ'দত দিব লাগে। আশা কৰোঁ আপোনালোকে আজি শুকান মাছৰ বিষয়ে অকণমান অৱগত হ'ল। ধন্যবাদ। শুকান মাছৰ ভিতৰত বাবলা মাছটো খাবলৈ চবতকৈ বেছি সোৱাদ হয়। বাবলা মাছটো এইটো দেখিবলৈ এনেকুৱা, ইয়াক শুকুৱাই থোৱা হয়। এইটো শুকুৱাই পেলাই এনেকৈ বজাৰত বিক্ৰী কৰে, এনেকৈ পাই কিনিবলৈ। মই ইয়াক এতিয়া এইটো এই মূৰৰ টুকুৰাটো আৰু এইকণ ফিচাৰ টুকুৰাটো কাটি পেলাই ফিচাকণ পেলাই দিম, মূৰকণ থৈ দিছোঁ। মই বেলেগ এদিন আপোনালোকক চাটনি বনাই দেখুৱাম। এতিয়া গাটোৰ মই সৰু সৰু টুকুৰা কৰি এইদৰে সৰু সৰু টুকুৰা কৰি লৈছোঁ। টুকুৰা কৰি ইয়াত মই ঠাণ্ডা পানীত 15-20 মিনিটমান তিয়াই থ'ম। মাছৰ তৰকাৰীখন বনাবৰ কাৰণে মই ইয়াত এটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু একেফুটা নহৰু আৰু জলকীয়া 4টা দিছোঁ। আৰু যিহেতু শুকান জলকীয়া গুড়িও দিম মই, গতিকে জ্বলাটো আপোনালোকৰ নিজৰ হিচাপত দিব। মই জলকীয়া 4টা দিছোঁ। এইখিনি মই এতিয়া বৰ বেছি মিহি নহয়, অকণমান মানে গোটা গোটা হৈ থকাতে মই এৰি দিম, মিক্সি কৰি ল'ম। মাছখিনি 10 মিনিটৰ পিছত মই ভালকৈ ধুই এইদৰে টুকি থৈছোঁ। এতিয়া মই ইয়াত অকণমান নিমখ দি পেলাই ফ্ৰাই কৰি ল'ম। মাছৰ তৰকাৰীখনৰ কাৰণে মই ইয়াত লৈছোঁ এডোখৰ ৰঙালাও, 3ডালমান ৰঙালাওৰ আগ, তাৰপিছতে ভাতকেৰেলা লৈছোঁ 2টা, তাৰপিছত এয়া লৈছোঁ চটপটি, যিটো জিকাতকৈ সৰু চাইজত, এয়া চটপটি লৈছোঁ। আৰু সৰু চাইজৰ এটা আলু মই এনেকৈ দীঘলীয়াকৈ কাটি টুকুৰা কৰি লৈছোঁ। লৈ ইয়াক ভালকৈ ধুই ৰেডি কৰি লৈছোঁ। আপোনালোকে ইয়াত পাচলি আৰু বেলেগো দিব পাৰিব, কোমোৰা দিব পাৰিব, বেঙেনা দিব পাৰিব, আৰু ঘৰত যি পাচলি থাকে আপোনালোকে সেই পাচলি দি মিক্স কৰি বনাব পাৰিব। মিক্স কৰি বনালে ইয়াৰ সোৱাদটো বেছি হয়। ফ্ৰাই পেনত মই তেল দি লৈছোঁ আৰু এই মাছখিনিত মই নিমখ সানি লৈছোঁ, হালধি নাই দিয়া, অকল নিমখ সানি লৈছোঁ। লৈ ইয়াক মই এতিয়া ফ্ৰাই কৰি ল'ম। এয়া মোৰ মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই ইয়াক এটা পাত্ৰত কাঢ়ি ল'ম। মই ফ্ৰাই পেনত আকৌ তেল দিছোঁ আৰু মই মিক্সাৰখিনি মই মিহিকৈ নকৰোঁ বুলি কৈছিলোঁ, কিন্তু মিহি হৈয়ে গ'ল। অকণমান খহটা হৈ থাকিলেও একো নহয়, মানে একেবাৰে মিহি নহ'লেও হয়। এতিয়া মই মিক্সাৰখিনি ইয়াত দি দিম। এতিয়া মই ইয়াত আন্দাজমতে হালধি দিছোঁ, নিমখ দিছোঁ আৰু ইয়াত জলকীয়া গুড়ি দিছোঁ। জলকীয়া গুড়ি আপোনালোকে জ্বলা কিমান খাব তাৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া মই ইয়াত অকণমান ভাজি ল'ম। এইদৰে ভাজি লোৱাৰ পিছত ইয়াত মই এতিয়া পাচলিখিনি দি দিম। বহুত নহয় পাচলি, বেছিকৈ বহুত লাগিছে। ইয়াত ৰঙালাও আগ, তাৰপিছতে চটপটিখিনি এইবোৰ চব গলিয়ে যাব, ৰঙালাওখিনিও গলি যাব। এইদৰে মই ভালকৈ লৰাই ঢাকোন মাৰি দিম সিজিবৰ বাবে। এয়া মোৰ তৰকাৰীখিনি প্ৰায় সিজিয়ে গ'ল, দেখিছে আপোনালোকে, ধৰিব পাৰিছে সিজি গ'ল। এতিয়া মই ইয়াত জোখত পানী দিম, কিন্তু এই মাছৰ জোল নাখায়। আমি যেনেকৈ আমাৰ মাছৰ জোল বনাওঁ অকণমান পাতলকৈ, তেনেকৈ পাতলকৈ জোল নাখায়, অকণমান থপথপীয়াকৈ খায়। গতিকে মই অকণমান পানী দি পেলাই প্ৰথমতে অলপমান আৰু গলিবলৈ দি লওঁ। প্ৰথমতে মই এনেকৈ জোখত পানী দি অলপমান গলিবলৈ দি লৈছোঁ। ভাজিকণ ৰঙালাওকেইডোখৰ অলপমান টান হৈ আছে, গলিছে, অকণমান পিচটো টান হৈ আছে, অলপ মই গলিবলৈ দি দিওঁ। এইখিনি উতলিছে, এতিয়া আৰু কোমল হৈ গ'ল। এতিয়া মই ইয়াত আৰু অকণমান পানী দিম, দি পেলাই মাছখিনি দি দিম, যাতে ই মাছেৰে সৈতে উতলি ধুনীয়া থপথপীয়া জোখৰ হয়। তেনেকুৱা আন্দাজত মই নমাই থ'ম, সেইটো আন্দাজতে মই পানী দিম।
এতিয়া মই মাছখিনি ইয়াত বাকি দিম দি মই ঢাকনিখন লগাই দিম উতলিবলৈ এয়া মই ইমানটো জোখত থাকোঁতেই মই কৈ দিলোঁ এইখিনি হৈ গ'ল মই ট্ৰাই কৰিছোঁ আজি প্ৰথম বনাবলৈ অৱশ্যে প্ৰথম নহয় মই বহুত আগতে বনাইছিলোঁ তাৰপিছত মই মাজতে বহুত দিন বনোৱা নাই এতিয়া মই জবাইৰ ইনষ্ট্ৰাকশ্যন মতে মই বনাইছোঁ কেনেকুৱা হয় নাজানো হয়তো জবাৰ নিচিনা টেষ্টি নাই হোৱা চাগে তথাপি খাব পৰা হৈছে আৰু ইয়াত মই এতিয়া মান ধনিয়া কেইডালমান দি দিম অকণমান মান ধনিয়া ইয়াতে ছটিয়াই দিছোঁ ৰেডি হৈ গ'ল